ইউটিউবৰ তামিল ক'ত এডিট কৰে ফাৰ্ষ্টত কেনেকৈ গড় কৰাটো কেনেকৈ কৰে বিয়া পাতিলে ন কিমান চনত বিয়া পাতিলে আপুনি বৌ কৰবা প্ৰায় চিনাকি আছিলে নে চিনাকি কিমান বছৰ ভাল পাই পলুৱাই আনিছিলে নে নাই আপুনি কিমানলৈকে পঢ়িছিলে বাৰু ছাকচেছ হ'ল বুলি ইউটিউবত ছাকচেছ হ'ল বুলি ভাবে পাই চাগে Silo Assamese pelue Assamese tani urik sekol gedung git mani yok se kuin sobe gom paise sauk kora se ei phale dekhoy gome bhai sobe tarpisot ei phale yate roki asu monuj bhai ei phale okman kamot busy ase ahibo ei phale etia sauk ei phale ama monuj bhai ahile নমস্কাৰ আপোনাৰ ভালে 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 তাৰপিছত মোৰ চেনেললৈকে আপোনাক স্বাগতম জনাইছোঁ আৰু নমস্কাৰ তাৰপিছত গুৱাহাটীৰ পৰা কেতিয়াকৈ আহিলে হ'ল কেইদিনমান হ'ল ন তাৰপিছত আৰু মনোজ ভাইৰ ঘৰলৈকে আহিলে যেতিয়া আহোঁ তেতিয়া মানে মই বহুতটা প্ৰশ্ন সুধিম বুলিয়ে ভাবি আছিলোঁ আগৰ পৰাই যেতিয়া আহোঁ তেতিয়া প্ৰশ্ন কৰিম বুলি মই মানে এজন ইউটিউবাৰৰ পৰাতো শিকিব লাগিব ন তাই সেইটো কাৰণে চ' মনোজ দা আপুনি মানে ফাৰ্ষ্টত মই সুধিছোঁ আপুনি ইউটিউবৰ তামিল ক'ত এডিট কৰে তামিলটো ক'ত এইটো পিকচাৰটোৰ পৰা এপটোত কৰোঁ তাৰপৰা কয়নে আৰু এই তাতেই প্ৰায়ভাগ তাতেই কৰোঁ আৰু আছে নেকি আৰু তেনেকৈ মেইনকৈ মানে সেইটোৱে ইউজ কৰোঁ বাকী আখৰ চাখৰ লিখিবলৈ বেলেগ কিছুমান আছে আখৰ লিখাটো হৈ যায় বাৰু য'তে ত'তে কিন্তু মেইনকৈ পিকচাৰটোৱে ব্যৱহাৰ কৰা হয় তাৰপিছত আজিকালিতো বহুত ইউটিউবাৰ ওলাইছে ন এইটো আমিও এতিয়া নতুনকৈ তেনেকৈ কৰি আছোঁ এতিয়া মানে ফাৰ্ষ্টত কেনেকৈ গড় কৰাটো কেনেকৈ কৰে এটা কণ্টেণ্ট বাছি ল'ব লাগিব কিটো ভাল পায় যিকোনো এটা কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগিব মিক্স কৰিব নালাগে কেতিয়াও এটা হ'ব লাগে খালি তাৰপাছত চেষ্টা কৰি গৈ থাকিব লাগে আৰু তাৰপিছতে একচুৱেলি আকৌ কৈছোঁ যিটো ভাল পায় সেইটোৱে কৰিব লাগে এনেকুৱা নহয় যে আনক দেখি মেলি কৰাটো আনে যদি কিবা কমেডি চেনেল এটা বনাইছে তাত যদি বহুত ভিউজ আহিছে ময়ো কমেডি বনাম মই বহুত ভিউজ পাম সেইটো কথা নহয় একচুৱেলি আপোনাৰ যিটো প্ৰতিভা আছে যিটো টেলেণ্ট আছে সেইটোৰ পৰা ওপৰতে বনাওক তেতিয়া মানে যিমান দিন হ'লেও যিমান বছৰ হ'লেও এলাহ নালাগিব কামটো কৰি আৰু কৰি গৈ থাকিব পাৰিব তেতিয়াহে সফল হোৱাৰ চান্সটো আছে মানে তাৰপিছত মানে ভিডিঅ'বোৰ কিমান দিন এনেই ৰেষ্ট হৈ দিব লাগে ডেইলি দিব লাগে নে নাই কেনেকৈ দিলে মানে বেছি ভাইৰেল ডেইলি মানে এটা কথা আছে ধৰক এনেই স্পেচিয়েল ভিডিঅ' যদি বনাই ধৰক একদম হাই বাজেটৰ ভিডিঅ' সেইবিলাক বেলেগ কথা বাৰু দেৰি হ'লেও একো নাই এতিয়া বহুত পপুলাৰবিলাক বেছি দেৰি হ'লেও একো নাই কিন্তু আমাৰ মানে নতুনকৈ উঠি অহাবিলাক বা এনে মজলীয়াবিলাক একদম বহুত দিন বুলি ক'ব গ'লে এসপ্তাহ তাতকৈ বেছি কৰিলে অলপ বেয়া এতিয়া ধৰক আপোনাৰ ভিডিঅ' এটা কোনোবাই ইউটিউবত চালে চোৱাৰ পাছত চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চালে কিন্তু চোৱাৰ পাছত গ'ল এনেকৈ ছাবস্ক্ৰাইব নাই কৰা তাৰপাছত আপুনি যদি নেক্সট দিনাখন ভিডিঅ' দিয়ে বা তাৰ 2-3 দিন পাছতো যদি ভিডিঅ' দিয়ে তেখেতে মানে সেই আপোনাৰ নতুন ভিডিঅ'টো পাই যাব কিন্তু হোম পেজত ওলাই যাব তেনেকুৱা কথা সেইকাৰণে সোনকালে দিলে মানে ভাল মানে ছাবস্ক্ৰাইব নকৰাজনেও ভিডিঅ'বিলাক পাই থাকিব যদি এটা দি মেলি এসপ্তাহ পাৰ হৈ যায় 10 দিন 15 দিন 20 দিন পাৰ হৈ যায় তেতিয়াহ'লে এই আগত যে ভিডিঅ'টো চালে কোনোবাই পিছত দিলে মানে আপোনাৰ ভিডিঅ'টো মানে তেখেতৰ আগত নোলায়গৈ আৰু সেইকাৰণে লগালগ দিব পাৰিলে ভাল খুব বেছি এসপ্তাহতকৈ বেছি দিন হ'লে মানে বেয়া একচুৱেলি ঠিক আছে তাৰপিছত আপুনি যে বিয়া পাতিলে ন কিমান চনত বিয়া পাতিলে আপুনি সেইটো 15 চনৰ ডিচেম্বৰ মাহত আছিলে 15 চনৰ ডিচেম্বৰ মাহত ন হৈ গ'ল 5 বছৰ পাৰ হৈ গ'ল 5 বছৰ হৈ গ'ল ন তাৰপিছত মানে আপুনি বৌ কৰবা ওচৰৰে বেছি দূৰ নহয় ওচৰৰে 2 কিলোমিটাৰ আশপাছ আগৰ পৰাই চিনাকি আছিলে নে চিনাকি মানে হাই ছেকেণ্ডেৰীত লগ পোৱা হাই ছেকেণ্ডেৰীতে চিনাকি হৈছিলে ন হাই ছেকেণ্ডেৰী কিমান বছৰ ভাল পাই পলুৱাই আনিছিলে নে নাই এটা 2 বছৰ ক'ব পাৰি আৰু 2 বছৰ তাৰ পলুৱাই আনিছিলে নে পলুৱাই হ'ব আৰু কোনে বিয়া পাতি দিব আপুনি কিমানলৈকে পঢ়িছিলে বাৰু মই হাই ছেকেণ্ডেৰীটো কৰিলোঁ তাৰপিছত নকৰিলোঁগৈ আৰু মন নগ'ল একচুৱেলি
তাৰপিছত এই যে নাৰ্চাৰী কোলা এইবিলাক কেনেকৈ এইবিলাক ইউটিউব পৰা এবছৰমান আগৰ পৰাই কৰিছিলোঁ। এনেকৈ অকণমানিৰ পৰাই আৰম্ভ হৈ গ'ল আৰু ভাবা নাছিলোঁ কৰিম বুলি, লাহে লাহে হৈ গ'ল মানে তেনেকুৱা কথা। মানে মই আপোনাৰ ভিডিঅ'ৰ তলত কমেণ্ট এটা দেখিছিলোঁ আপুনি নাৰ্চাৰী এনেকুৱা কিবা কৰে, তাৰপিছত মানে আমাৰ এই সেউজীয়া নেচাৰেলৰ বিষয়ে কি ক'ব সেইটো সুধিছিলে। নাই আমিতো জীয়াই থাকিবৰ কাৰণে গছ লাগিবই, গছ থাকিলেহে মানুহ থাকিব নহয় জানো, সকলো কথা সকলোৱে জানে। আৰু গছ কম হৈ যোৱাৰ ফলত আমাৰ পৃথিৱীৰ অৱস্থা কি হৈছে সকলোৱে জানে, অক্সিজেনৰ অভাৱ আৰু বহুতো কাৰণ আহি পৰিছে। এতিয়া সেইবাবে পৃথিৱীখন সেউজীয়া কৰি ৰাখিলে আমিও সুস্থ হৈ থাকিব পাৰিম আৰু পৃথিৱীখনৰো আয়ুস বাঢ়িব, সেইটো ক'ব বিচাৰোঁ। আৰু সকলোৱে গছ ৰুৱক, গছ নাকাটিব, ৰুৱক, চেষ্টা কৰক ৰুবলৈ। আৰু সেউজীয়া হৈ থাকিলে আমাৰ এনেও ভাল লাগে, চফাকৈ সেউজীয়া দেখিলে মানে এনেই মনেই ভাল লাগে। আৰু চাওক না, যোনটো জেগাত গছ নাই বহুত গৰম থাকে জেগাত, যেতিয়া আপোনালোকে টাউনলৈ ওলাই যায় তাততো গছ গছনি নাথাকে, কিমান গৰম হয়, গাঁৱত ইমান গৰম নহয়, তেনেকুৱা কথা মানে। তাৰপিছত মই আপোনাক কথা এটা সুধিছোঁ, তাৰপিছত মানে ময়ো মনলি পে'মেণ্টটো নাপাওঁ। আপুনি আগতে তেনেকৈ হৈছিলে নেকি পে'মেণ্ট প্ৰতিটো মাহে? ভিডিঅ' চলাৰ ওপৰতে কথা, কেনেকৈ ভিডিঅ' চলিব। আপোনাৰো এনেকুৱা হৈছিলে নেকি সুধিছোঁ? হয় এইটো আৰু চবৰ লগতে হ'বই, ভিডিঅ' ভালকৈ চলিলেহে পইচা পাই থাকিব, তেনেকুৱা কথা। তাৰপিছত আপুনি এনেই এতিয়া মানে আপোনাৰ মতে আপুনি ভালদৰে কেতিয়াৰ পৰা ছাকচেছ হ'ল বুলি, ইউটিউবত ছাকচেছ হ'ল বুলি ভাবে? ছাকচেছটো মই এতিয়াও নাপাব দে, ছাকচেছ হ'লেও মানে অকণমান কৰি আছোঁ, ৰাইজে মৰম চেনেহ দি আছে, ভাল লাগিছে। এনেকৈ চলি থাকিব পাৰিলে হ'ল। এতিয়াতো পাই চাগে, কি পায় এনেই আপুনি এতিয়া মানে মনলি কিমান মান ইনকাম কৰে? এইটোতো কোনো লিমিট নাই, এইবিলাক উল্টা পুল্টা হৈ থাকে সদায়, চব মাহে উলট পালট হৈ থাকে। যিটো পাওঁ মনটো খুচ হৈ যায় আৰু হৈ যায়। কিবা এটা ধৰি দিব নোৱাৰেনে এনেকুৱা এটা পাওঁ বুলি? সেইটো মানে সেইটো একচুৱেলি ইউটিউবে ক'ব নিদিয়ে মানে সেইটো বস্তুটো, এটা চিষ্টেম মানে ৰুল আছে মানে সেইটো, তেনেকুৱা ধৰণৰ কথা চলি যায়। সেইটো আৰু মানে হৈ যায়, কি বুলি কয়, চলিব হৈ যায়। যিখিনি পাওঁ কষ্টৰ ফলটো ওলায় আৰু হাজিৰাটো ওলায়। মইতো ডেইলি চাই থাকোঁ, এনেকুৱা নোচোৱাকৈ থাকিবই নোৱাৰোঁ। কেতিয়া মনোজ ভাইৰ ভিডিঅ' আহিব ৱেইট কৰি থাকোঁ। তাৰপিছত বৰ ভিডিঅ' এইবিলাক চব ৱেইটে কৰি থাকোঁ। তাৰপিছত চাওঁ আৰু আমাৰ মিচিং ক'ব জানে নেকি অসমত আপোনালোকে? নাজানো নহয়, একো নাজানে নেকি? বুজি পায় নেকি আপুনি? বুজি তেনেকৈ নাপাওঁ বুলি ক'ব লাগিবচোন। এটা ক'ব নোৱাৰে নেকি? নোৱাৰোঁ। তাৰপিছত মানে আপোনাৰ মানে হাঁহিটো এনেকুৱা মানে বহুত ভাল লাগে, হাঁহি এটা মাৰি দিবচোন। ধামাকা এটা হাঁহি মাৰি দিয়ক। ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই মই, ধামাকা নোলোৱা হৈ গৈছে এতিয়া। অলপ শক্তি পালেহে ভালকৈ ওলাব। নোহোৱা হৈ গৈছে নেকি এতিয়া? শক্তি নোহোৱা হৈ গৈছে, বিয়াছে শক্তি নোহোৱা হৈ গৈছে। মনোজ ভাই ভিডিঅ' এক্সপৰ্ট কৰি আছে এতিয়া, মানে এডিটিং কমপ্লিট কৰি এক্সপৰ্ট হৈ আছে। তাৰপিছত এই মানুহ আহি গ'ল এইফালে, মনোজ ভাই বাইঠি। নমস্কাৰ, ভালে। এতিয়া কেতিয়া আহিলে? মই এতিয়া অলপ আগতে আহি পালোঁ। এতিয়া ইয়াতে অলপ নবলত কথা পাতিলোঁ আৰু। তাৰপিছত কংগ্ৰেচুলেশ্যন। থেংক ইউ। 10K এতিয়া অলপ আগতে হৈ গ'ল মানে, সেইকাৰণে কেক এটা লৈ আনিছিলোঁ। এতিয়া মই বস্তু কেইটামান লৈ আনো, তাৰপিছতে কাটিম আৰু। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে আৰু। বনাবি আৰু ঠিক আছে দিয়ক। ঠিক আছে। তাৰপিছত আমাৰ এইটো বিশ্ব আহি গ'ল ন, কি ক'ব? ভালে। তোমাৰ কেনেকুৱা খবৰ? যেনে তেনে আছে আৰু। তাৰপিছত লগ পাই ভাল লাগিলেগৈ দেই, বহুত নম্বৰ লগ পাইছোঁ ইয়াক। সিহঁতকতো দেখিয়ে থাকোঁ, মনোজ ভাই নাৰ্চাৰীটো, বিশ্বজিৎ, এইবিলাক নিৰ্মল শইকীয়া, এইবিলাক বহুতক দেখিয়ে থাকোঁ। তাৰপিছত হ'ব, ঠিক আছে বাৰু। তাৰপিছত এইবিলাক এয়া চাওক, মনোজ ভাই ইয়াতে বহুত ফাৰ্টি চাৰ্টি কৰি থাকে।
চাওক এয়া মনোজ ভাই অকণ আজি ইয়াতে আহিলোঁ আৰু ভবা নাছিলোঁ লগ পাম বুলি কিন্তু লগ পাই গ'লোঁ আজি ভাল লাগিছে তাৰপিছত চাওক আমাৰ মনোজ ভাইৰ মিছেছ ভালে হ'ব নমস্কাৰ তাৰপিছত কিবা কৈ আছে নেকি কিবা ভাত পানী বনাইছোঁ আৰু দূৰৰ পৰা আলহী আহিছে সেইকাৰণে ভাত পানী বনোৱা হৈছে আৰু এইফালে খবৰ কেনেকুৱা ভালে ভালে তাৰপিছত মনোজ ভাই যে আপোনাক লাজকীয়া বুলি কয় সঁচাকৈ আপুনি লাজ কৰে সঁচাকৈ লাজ কৰে নেকি লাজটো অকণমান চবৰে থাকেই দিয়কচোন আৰু হ'লেও কেমেৰাত অলপ বেছি লাজ লাগে আৰু কিন্তু ৰিয়েলত বাস্তৱত ইমান নহয় আৰু হ'লেও এতিয়া ক'ৰ পৰা আহিছে বাৰু মই ঢকুৱাখানা পাইছোঁ বহুত দূৰৰ পৰা আহিছে ঢকুৱাখানাৰ পৰা ডাইৰেক্ট অহা হৈছেনে এই আজি ইয়াতে থাকিম জোনাইতে জোনাইৰে হয় নেকি সি জোনাই বাৰু তাৰপিছত কষ্টুৰি ক'ত গ'ল কষ্টুৰি আইতা ঘৰত গ'ল আইতা ঘৰত গ'ল আইতাৰ ঘৰত থৈ আহিলোঁ 2 ঘণ্টামানেই হ'ল যোৱা এতিয়া আনিব যাব লাগিব আকৌ বাবিকে থৈ আহিলে এতিয়া মানে আলহী অহাৰ কাৰণে অলপ থৈ আহিলোঁ অসুবিধা হয় অলপ আমনি কৰে বুলি সেইকাৰণে এতিয়া আকৌ আনিব যাব এতিয়া ঠিক আছে ধন্যবাদ এতিয়া ইয়াৰ পৰা ওলাই গৈছোঁ আৰু মনোজ ভাই চবকে ভাই ভাই দি তাৰপিছত হঠাতে মানে এতিয়া এয়া বৰ্মন কেনেকুৱা ভালে বাৰু ভাল নহয় তাৰপিছত আপোনালোকে বহুত দেৰি হ'ল অহা কিন্তু ময়ো আহিব নোৱাৰিলোঁ আপোনালোকে যাম বুলি কৈছিল নগ'লে যে আপোনালোকে তাৰপিছত এতিয়া আহিছে ন এতিয়া আহি পালোঁ কি পাৰ্টি কৰিব আহিছে নেকি পাৰ্টি মানে সৰু মৰু ভাইটিৰ 10K ছাবস্ক্ৰাইবাৰ হ'ল যিহেতু তাকে অকণমান মিলি মেলি অকণমান চেলিব্ৰেট কৰোঁ বুলি ভাবিছোঁ ঠিক আছে ঠিক আছে থেংক ইউ